হেল্ল' ফ্ৰেণ্ডছ হোৱাটছআপ কেনে আছে সকলো ভালে আছে তো গাইছ বহুত দিনৰ মূৰত এটা ভ্লগ আৰম্ভ কৰিব ওলাইছোঁ মানে ইতিমধ্যে দেখাই পালে ৰাস্তাবিলাক কিন্তু মেইন জেগাটোৰ কথা কোৱা নাই আমি আহিছোঁ 4জন বৰ্তমান আগুৱাই আহিছোঁ 4জনে কিন্তু আমি আহিছোঁ হুহুৱা পিকনিক প্লেচ তো গাইছ এতিয়া আমি আহি বহুতখিনি ওপৰত আহি পালোঁ আৰু ইয়াৰে অঞ্চলৰ মানুহবিলাকে আমাৰ ইফালে যেনেকুৱা পানী চাপ্লাই দিয়ে চৰকাৰী তাতে এনেকুৱা পানী চাপ্লাই নালাগে এয়া দেখিব পাইছে ইমান ডাঙৰ ডাঙৰ ষ্টিল পাইপ একেবাৰে পাহাৰৰ ওপৰৰ ৱাটাৰফলৰ পৰা আহে এনেকৈ পূৰা একেবাৰে গাঁৱে গাঁৱে দিয়া আছে পানী মানে পানীৰ একো অভাৱ নাই তো গাইছ আমি এতিয়া আহি বহুখিনি দূৰে পালোঁ ইয়াতকৈ আৰু ওপৰত যোৱা ৰাস্তা আছে কিন্তু ইয়াৰ পৰা বঢ়িয়া ভিউ এটা তলত ওলাই আছে সেইটো এতিয়া দেখুৱাম তো চাওক তো গাইছ এয়া চাওক এইবিলাক ইমান ধুনীয়া জেগা আমি সেইখিনি মানুহ খাইছোঁ কিন্তু আমি কিমান ওপৰত আহি পালোঁ তো গাইছ জেগা আমি যাই আছোঁ আগত সাগৰদা যাই আছে আৰু এজন চামিল হ'ল আৰু এইপিনে আমি একেজন আৰু এই ভিউ চাওক কি মজা ভিউ এয়া লোকেল ল'ৰা ইয়াৰে সৰু সৰু বাবু লোকেল ইয়াৰে ইফালে এইটো পানীটো লগাইছে যে পাইপটো কিমান দূৰ আছে ইফালে কিমান যাব লাগিব আৰু এইটো যে য'ত পৰা পানী ফুৰাই কিনে আনিছে যে সেইটো জেগাটো কিমান দূৰ আছে আগত কিমান দূৰত আছে এইটো পাইপ পকলিটো ইয়াতে কি বুজাই আছে একো বুজি পোৱা নাই ইহঁতে কাৰণ গাইছ এইটো জেগাটো পৰে মেঘালয়ৰ আণ্ডাৰত তো গাৰো মানুহ এইবিলাক গোটাই মানে গাৰো হিলছৰ দিগি পৰে যেনেকৈ মেঘালয়তো এইটো গাৰো হিলছ খাচী হিলছ আছে এইটো গাৰো হিলছৰ পিনে পৰে তাৰ কাৰণে এইফালে গাৰো মানুহে বেছিকৈ আছে তো এইফালে গাঁও আছে আগত ভাবিছোঁ গাঁৱৰ তাতে ৱাটাৰফল আছে নেকি বুলি সেইকাৰণে আগুৱাই যাই আছোঁ ইয়াতো পাইপ কেইডালো আছে কিন্তু সুধিলোঁ বুজিয়ে নাপায় সিহঁতে না অসমীয়া বুজি পায় না ইংলিছ বুজি পায় না হিন্দী বুজি পায় ভালকৈ বুজিয়ে নাপায় অকল সিহঁতৰ যোনটো লোকেল ভাষা গাৰো সেইটোৱে বুজি পায় তো হ'লেও যাই আছোঁ শব্দটো ওচৰত পাইছোঁ গাইছ পাই গৈছোঁ হাইয়া ৱাটাৰফল পাই গৈছোঁ ইফালেদি তো গাইছ এয়া ভিউ চাওক ধুনীয়াকৈ আহি পালোঁ এয়া কি চাফা পানী গাইছ ধুনীয়া সেইবিলাকতো ধুনীয়াকৈ পিকনিক খাব পাৰি কিন্তু আহাটো বহুত ঠেক জেগা হয় না সেইকাৰণে তো আৰু অলপ আগত যাই চাওঁ নেকি বলক কি পাওঁ না অলপ আগত যাই চাওঁ সেইখিনি যাই চাওঁ সেইখিনি জেগাখিনি খালী জেগা আছে ইয়াতে যাই চাওঁ তো গাইছ আমাৰ ৱাটাৰফল বিচৰা সন্ধানটো কিছু সফল হৈছে তো আৰু আগুৱাই যাই আছোঁ আৰু ভাল ভিউ দেখা পাওঁ নেকি বুলিকে আহি যোৱা আগে বঢ়ো ভাবা নাছিলোঁ গাইছ এনেকুৱা দৃশ্য আছে বুলিকে তো এইটো দৃশ্যটো চাই এনেকুৱা লাগছি ডিমা হাছাওৰ যোনটো পানীমূৰ ৱাটাৰফল সেইটোৰ দৰে লাগিছে কিন্তু সেইটো নহয় এইটো হৈছে হুহুৱা ৱাটাৰফল তো গাইছ চাওক কি ধুনীয়া তো গাইছ দেখিলে কিমান ধুনীয়া জেগা এইবিলাক পূৰা একদম শ্লাইডাৰ ৱাটাৰ পাৰ্কত যেনেকুৱা শ্লাইডাৰ থাকে সেনেকুৱা শ্লাইডাৰ দৰে এয়া দেখিব পাইছে এয়া ইমান ধুনীয়া শ্লাইডাৰ ইয়াৰ পৰা এনেকৈ গৈ ইহঁতে পৰিব পাৰি কিন্তু এইটো ডাঙৰ জেগাটো কিন্তু ইয়াৰ পৰা এটা যদি ভৰি পৰে পূৰা সুতে উটুৱাই লৈ যাব শব্দ শুনিবলৈ পাইছে কিমান মানে প্ৰচণ্ড জোৰত যাই আছে শব্দই ক'ব পাৰি আৰু গাইছ ইয়াতে আমাৰ 5জনৰ বাহিৰে তলত যিমান পিকনিক খাই আছে এজনো অহা নাই মানে আমাৰ টিমৰে হওক বা বেলেগৰ টিমৰে হওক এজনো নাই মানে নাজানে আগত কি আছে আমিনো বাৰু কি পূৰা একদম যিমান দূৰত আছে সেই বুলি আহি থাকিলোঁ মানে ভাবিছিলোঁ এইটো পানীটো যিহেতু বৈ গৈছে ৱাটাৰফল নিশ্চয় এটা নহয় এটা আছে সেইকাৰণে আগুৱাই আহি আমি এই দৃশ্য পালোঁ চাওক কিমান ধুনীয়া তো গাইছ যদি আপোনালোকেও এইটো ঠাইটো ভিজিট কৰিব বিচাৰে তেনেহ'লে মই এড্ৰেছটো কৈ দিওঁ যে গোৱালপাৰা যোনটো দুধনৈ বজাৰৰ পৰা লেফ্ট ছাইডে সোমাই আহিলে হ'ল বোলে হুহুৱা পিকনিক প্লেচ আপোনালোকে গুগল মেপত মাৰিলেও পাই যাব হুহুৱা পিকনিক প্লেচ তাৰ পৰা যোনটো ছাইডেৰে ৰাস্তা আহিছে সেইটো ৰাস্তাৰে আহি থাকিলে আপোনালোকে
মোটামুটি 1 কিলোমিটাৰ বা 800 মিটাৰমান হ'ব সেইখিনিমান সোমাই আহিলে পাই যাব এইটো জাগাটো তো গাইছ চাওক কিমান ধুনীয়া নজাৰা এয়া পুৰা একদম যেন একেবাৰে বাৰিষা কালতে ঢল বাৰিষাৰ বানপানী আহিছে সেনেকুৱা লাগিছে এয়া চাওক মজা লগত আছে আমাৰ যুগল ভাই কমল ভাই এইফালে জনিদা আৰু সাগৰা মজা একদম ফেন উঠি গৈছে দেখা পাইছে তো গাইছ আমি এতিয়া ওলালো ৱাটাৰফলটোৰ পৰা আৰু ৱাটাৰফলটো চাই কেনেকুৱা পালে কমেণ্ট এটা কৰি দিব মানে আমাক এতিয়া খাব মাতি আছে আৰু অলপ আগত যাম বুলি ভাবিছিলোঁ কিন্তু এতিয়া খোৱা লোৱা হৈছে বোলে তো গাইছ এয়া ভিউ চাওক ইমান ধুনীয়া ভিউ পুৰা কলগছ আৰু এয়া আহি গ'ল আমাৰ নয়ন দা আৰু মিগম দা ধুনীয়াকৈ তো গাইছ ইহঁতে দেখা নাপালে উপায় নাই কি কৰিব ইমান দূৰ যিহেতু ৰাস্তাটো আৰু এতিয়া চাব লাগিব ইহঁতে মোৰ ব্লগতে চাব লাগিব মোৰ তো গাইছ এয়া হৈছে দৃশ্য তাৰ পৰাই আমি য'ত গৈছিলে অলপ আগতে য'ত ভিডিঅ' দেখা পাইছিলে তাৰ পৰা এইটো বৈ অহা পানী এয়া পুৰা ক্লিন ৱাটাৰ আৰু আমি ইয়াতে ছাইডত ইয়াতে খাইছিলোঁ এইটো বক্স লাগি আছে এইটো আমাৰ আমি তাতে খাইছিলোঁ এয়া ইমান ধুনীয়া জেগা আহিব বিচাৰিলে আহিব পাৰে আপোনালোকেও এয়া দেখিব পাইছে ইমান ধুনীয়া পানী পৰি আছে তো গাইছ আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল গাইছ চব পিনে পিকনিকৰ বতৰ নাই সেইকাৰণে আমি খোৱা জেগাটো পূৰা একদম বক্স বাজি আছে তাৰ কাৰণে বেছি ভিডিঅ' কৰিব পৰা নাই তো কেনেকুৱা লাগিলে আৰু একবাৰ লাষ্টত কমেণ্ট কৰি জনাব জেগাটো কেনেকুৱা লাগিছে তো গাইছ বেলেগ এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই